अभी तक मेरे चैनल को सब्सक्राइब नहीं किया तो इस रेड कलर के बटन को दबा के सब्सक्राइब कीजिए और इस घंटे को बजा दीजिए फ्री में लेटेस्ट टेक्नोलॉजी वीडियोस सबसे पहले देखने के लिए। रोहिंग्यार ওপৰত চলা অত্যাচাৰ উৎপীড়নত মৌন কিয়? আং সাং সুকিৰ সৰ্বোচ্চ মানৱাধিকাৰ সন্মান কৰ্তন। এমনেষ্টি ইণ্টাৰনেশ্যনেলে ঘূৰাই ল'লে সৰ্বোচ্চ সন্মান। সুকিক লজ্জাজনক বিশ্বাসঘাতক আখ্যা। মৌনতাৰ মূল্য দিব লগা হ'ল ম্যানমাৰৰ নেত্ৰী আং সাং সুকিয়ে। ম্যানমাৰত ৰোহিংগ্যা মুছলমানৰ নিধন যজ্ঞত মৌনতা অৱলম্বন কৰিছিল এসময়ৰ মানুহৰ মুক্তিৰ কথা কোৱা সুকিয়ে। সংখ্যালঘু ৰোহিংগ্যা মুছলমানৰ ওপৰত চলা সেনাৰ অত্যাচাৰৰ প্ৰতিবাদ কৰা নাছিল সুকিয়ে। ক্ষমতাত অধিষ্ঠিত হৈয়ে মানৱ অধিকাৰ সন্দৰ্ভত লুটিবাগৰ এসময়ৰ মানৱ অধিকাৰ আন্দোলনৰ প্ৰবক্তাগৰাকী। সুকিৰ এই দুমুখীয়া স্থিতিত স্তম্ভিত হৈ পৰিছিল বিশ্বৰ মানৱ অধিকাৰ প্ৰবক্তা আৰু সংগঠন। সৰ্বোচ্চ মানৱ অধিকাৰ সন্মান কৰ্তনৰ দাবী উত্থাপন হৈছিল বিশ্বজুৰি। এই দাবীত অৱশেষত সেও মানিলে এমনেষ্টি ইণ্টাৰনেশ্যনেল। লণ্ডনত এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ ঘোষণা, আমি অতিশয় হতাশ যে আপুনি এতিয়া মানৱ অধিকাৰ ৰক্ষাৰ প্ৰতীক হৈ থকা নাই। মানৱ অধিকাৰ দূত উপাধিৰ প্ৰতি আপুনি সুবিচাৰ কৰিব পৰা নাই। সেয়েহে আমি দুখেৰে আপোনাক দিয়া সন্মান ঘূৰাই ললো। কানাডাই সৰ্বোচ্চ নাগৰিকৰ সন্মান উভতাই লোৱাৰ পাছত এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ সিদ্ধান্ত সুকিৰ বাবে মুখ্য আঘাত। নেশ্যনেল ডেস্ক, প্ৰাগ নিউজ।